গুড মৰ্নিং এভৰিৱান মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালেই আছোঁ। আৰু আজি হৈছে গোঁসাই বিহু। এওঁ সেই গোঁসাইক সেৱা কৰিবলৈ যায়। আমাক শৰণ দিছিলে যিজন গোঁসাই, তেওঁক সেৱা কৰি আহিবলৈ মই নাযাওঁ আৰু এওঁ যাব, দেউতা যাব লগতে। দৰা লাগিছে। ৰুমাল এখন দি দিওঁ বুলি কৈছোঁ। মই কৈছোঁ ৰুমাল এখন দি দিওঁ, মুখখন ধুই পেলাই একেবাৰে দৰাই হৈ যাম বুলি। আকৌ বেলেগ আনিব দিবি। মোক এইবিলাক যেন বেলেগ আনিব পাৰিবহে। গোটেইটো ক'বই নোৱাৰে একেবাৰে। ফুটি পৰিছে, কেনেকুৱা লাগিছে গোটেইটো ক'বই নোৱাৰে। চাওঁ আজি ৰ'দ দিছে পাই, আমাৰ ইয়াত বহুত ৰ'দ দিছে আজি। ৰাতিপুৱা এচাতি বৰষুণ দিলে, তাৰপিছত এতিয়া পূৰা ৰ'দ দিছে। অঁ ঠিক আছে, যাওক দেই। গৰাকী হুঁচৰি গাবলৈ যায় বোলে, তাই ইয়াতে ৰেডি হ'বলৈ আহিছে। এতিয়া কি ৰেডি কৰি দিব লাগে তোমাক? তাইক ৰেডি কৰি দিব লাগে বোলে। অঁ লাগে আজি তাই হুঁচৰি গাবলৈ যাব, কাপোৰ কানি পিন্ধিবলৈ ৰেডি আহিছে। এতিয়া তাইক বোলে মেকআপ কৰি দিব লাগে। মই ইয়াত খোপা পাতিব নাজানো নহয়। আচলজনীকে কৈছোঁ, মই নিজে কাপোৰ পিন্ধিব নাজানো। এতিয়া তোমাক কি কাপোৰ পিন্ধাই দিম বাৰু? তাই বোলে কাপোৰ পিন্ধাই দিব লাগে। এতিয়া মই নিজেই ভালকৈ চাদৰ মেখেলা পিন্ধিব নাজানো, তাইক মই এতিয়া কেনেকৈ চাদৰ মেখেলা পিন্ধাই দিওঁ? তুমি অলপ চলপটো পিন্ধা, তাই অলপ চলপ জানে। তাই বোলে অলপ চলপ পিন্ধিব। এতিয়া তাই অলপ চলপ পিন্ধিলোঁ, তাৰপিছত মই যিকণ পাৰোঁ পৰা কৰি দিম দেই। এতিয়া তেনেহ'লে তাইক উলিয়াই লওঁ, উলিয়াই পেলাই দেখাম বাৰু দেই তাইক কেনেকৈ ৰেডি কৰি দিলোঁ। আমাৰ এইফালে কেইজনী নাচনী ৰেডি হৈ আছে। এইজনী আমাৰ নাচনীজনী, তাইক খোপা বান্ধি আছে, বান্ধিবগৈ নোৱাৰিলোঁ ন। এইফালে ইহঁতি ৰেডি হৈ আহিলে, ধুনীয়া লাগিছে গোটেইকেইজনীকে। আছে বোলে সিহঁতৰ আৰু কেইজনীমান নাচনী আছে, কিন্তু ঢুলীয়া নাই ন। ঢুলীয়া নোহোৱাকৈ নাচিবলৈ যাব। ঢুলীয়া হ'ব লাগে আকৌ, ঢুলীয়া হ'লে ভাল লাগে। ঢোলৰ মাত শুনিলেহে গা উঠে। অঁ ইমান ধুনীয়া ধুনীয়াকৈ ওলাই আহিছে ইহঁতকেইজনী। আমাৰ বাইদেউ তাই চুলিকেইটা সিহঁতিহে খোপা বান্ধি দিছে, মই নোৱাৰিলোঁ যে। বাকীখিনি বাৰু হৈ গ'ল তাই। আৰু আজিকালি পোৱালিবিলাক কি হৈছে, ইমান মানে ওলাই নাহে। হুঁচৰি গাবলৈ 3টা 4টা তেনেকৈ পোৱালি আহি আছে। ইহঁতৰ বোলে 7জনীমান আছে বাৰু নাচনী, গাবকে আৰু এতিয়া বৰ ধুনীয়া লাগিছে। মোৰো যাওঁ লাগিছে দেই তোমালোকক দেখি পেলাই। মোৰো নাচোহে লাগিছে। ইফালে মই এজন আহি পালে ভুমুকে চাই ফুৰিছে। অঁ আমাৰ ঘড়ীটো ঘূৰাবনি আছে। নাই ঠিকেই আছে। আমাৰ ঘৰৰ কপৌ ফুলে পাই ইমান ধুনীয়া লাগিছে, বৰ ধুনীয়া লাগিছে খোপাটো দেই। চাওঁ দিয়া নাচাগে যোৱা। আমাৰ নাচনীকেইজনী ৰেডি হৈ গ'লে প্ৰথম বোলে আজি আমাৰ ঘৰতে হুঁচৰি মাৰিব সিহঁতি। প্ৰথম কথা আমাৰ ঘৰতে মাৰিব, এতিয়া ৰখি আছে। কোনফালে যায়? সকাম খাবলৈ যায়। সকাম খাবলৈ যায় খুৰা। চাওঁ মুখখন চাওঁ। ধুনীয়া লাগিছে দেখিবলৈ। নাচনীয়ে ফুলি পিন্ধিবলৈ পাহৰিলে। নাচনী কি নাচনী এজনী ফুলি পিন্ধিবলৈ পাহৰে নাচনী। পিন্ধা আৰু আমাৰ নাচনীকেইজনী গ'ল। ময়ো সেই ঘৰলৈ যাবলৈ ৰেডি হৈছোঁ। আজি ঘৰলৈ যাম, মানে ঘৰত থাকিম কেইদিনমান। ঘৰলৈ যাবলৈ এতিয়া ৰেডি হ'লোঁ। তাতে আজি আমাৰ মাৰ বাৰ্থডেও নহয়, ক'বলৈ পাহৰি আছিলোঁ বা আজি মাৰ বাৰ্থডে। তাৰপিছত বাৰ্থডে মানে এনেই প্ৰসাদ কেইটামান নিয়মটো কৰিম বুলি ভাবি থৈছোঁ। মানে কেক চেক কাটিম ভাবিছিলোঁ। মায়ে আকৌ এইবিলাক কৰিলে বেয়া পাইছোঁ, মোক আগতে কৈছে কেক চেক বোলে নানিবা। মই ভাবিছিলোঁ আৰু লৈ যাম বুলি, তাৰপিছত নিবৰ কাৰণে হাকিছে যে সেইকাৰণে নিলোঁ আৰু। এইফালে চাওক জেতুকা, খুৰীয়ে জেতুকা পিচি দিছে। এইকেইদিন মই 3-4 দিনমান হ'ল আজি ইয়াত থকা। মোৰ ঘৰতে জেতুকা আছে, তথাপিও মোৰ মানে জেতুকা অকণ পিচি পেলাই লগাবলৈ সময় নহ'লে। এনেকেইটা সদায় ঠগে মোক, জেতুকা পিচি দিমকৈ তাইও পিচি নিদিলে, লগাবলৈ নহ'লে। এতিয়া এই মাত্ৰ খুৰীয়ে পিচি আনি পেলাই দিছে, ঘৰতে গৈ পেলাই লগামগৈ। ঘৰৰ পৰা ওলাই আহিলোঁ এতিয়া, আৰু এবাৰ ঘৰৰ পৰা কি আনিছোঁ চাওক, কপৌ ফুল লৈ আহিছোঁ। আমাৰ ঘৰৰ কপৌ ফুল ইমান ধুনীয়াকৈ লাগি আছিলে, ছিঙিবলৈ মনো যোৱা নাই, কিন্তু উপায় নাই, মোক লাগে কপৌ ফুল, সেইটো কাৰণে লৈ আহিছোঁ। গোন্ধটো ইমান ধুনীয়া লাগিছে, বহুত দিনৰ পিছত কপৌ ফুলৰ গোন্ধ পাইছোঁ, ইমান ধুনীয়া গোন্ধটো। আৰু এইফালে আমাৰ এইজনী এইবাৰ একে য়েল্লো হৈ আহিছে, য়েল্লোইজ বুলি আহিছে, য়েল্লোইজ। ঘৰলৈ গৈ থাকোঁ, কিন্তু তাৰ আগতে বাহঁতৰ ঘৰত সোমাই যাওঁ। তাৰপিছতে মোৰ সেই ভাগিনী এজনীও আহিছে গুৱাহাটীৰ পৰা, বাহঁতৰ ঘৰৰ ওচৰতে। তাইক লৈ পেলাই যামগৈ আমাৰ ঘৰলৈ। তাই আমাৰ ঘৰলৈ বুলি মানে যাব আৰু আজি। তাৰপিছত তাইকো লৈ পেলাই যাম। এইফালে ৰাস্তা, আমাৰ এইফালে ৰাস্তাটো বৰ বেয়াও, একদম পূৰা ঠেক মেক। তাতে এইকেইদিন বৰষুণ যে একদম গোটেই বোকা হৈ গৈছে, মানে উপায় নাই আৰু। আমাৰ এজনী নাচনী বিহু মাৰিবলৈ ৰেডি, হুঁচৰি গাবলৈ যাবানে? ইমান কিউট লাগিছে মোক কলিজাজনী। মোৰ ইঞ্জনী তাই হুঁচৰি গাবলৈ যাব বোলে, সেইকাৰণে সাজি কাজি ৰখি আছে ন। বিহু মাৰিবলৈ যাবা, নাচিব যাবা? মোৰ উমাতে দিয়া হ'ল, ল'ব লাগে। আমাৰ দেহা হুঁচৰি গাবলৈ যাব নে? ইমান ধুনীয়া লাগিছে মোক কলিজা ন। তাই বোলে হেৰি কৰি পেলাই যাবি, বিহু মাৰিবলৈ যায়, একদম ধুনীয়াকৈ ওলাই মেলি ৰেডি হৈ আছে। মই এতিয়া কপৌ ফুল লৈ আনিছোঁ, হয় নহয়? কপৌ ফুল হেৰি কৰিবা তুমি মাৰিবা। সেইফালে গামখাৰু লৈ আহিছিলোঁ তাইলৈ, গামখাৰু এযোৰ।
এযোৰ পিন্ধি লৈছে এই অকণমান নাচি দিছে এনেকৈ হাতটো ভাঙি দিয়ে অ' বাবা বাবা বহুত দিনো লাগিছে দেই তোমাক মোৰ ঘৰত আহি দেখিছা না মোৰ ৰূপ চেঞ্জ হৈ গ'ল একদম পূৰা বিহু নাচিবলৈ বুলি গামখাৰু চামখাৰু কিনি আনিলোঁ খালি এইকেইডাল যে মাদলিডাল পিন্ধিলোঁ বাৰু বাকী গলপাতা চলপাতা চব এৰি থৈ গুচিল মই তেজপুৰতে ভাবিছিলোঁ এইবাৰ পূৰা মানে বিহু নাচিলেও নানাচিলেও পূৰা বিহু সাজটো পিন্ধিম বুলি কিন্তু এইবিলাক চব এৰি থৈ আহিলোঁ এতিয়া এনেকৈ আছোঁ আৰু এজনী ভাগিনী আহি গ'ল তাই আহিলে তাইক লৈ আহিলোঁগৈ আৰু আমাৰ টিকলিও পিন্ধি আছে অথনি দেখাইছোঁ নহয় তাই ভণ্টিও পিন্ধি আছে তাই আজি তেনেকৈ আলহী ফুটফুচ কৰি আছে আৰু ভণ্টিক দেখাইছোঁ তাইও একদম পূৰা গোটেই মুগা কাপোৰ পিন্ধি গোটেইজনী ক'বই নাই এনেকৈ পূৰা জলপান চলপান দিয়া খাই দিওঁ অকণমান বিহু লাগিছে বিহু লাগিছে বহুত গুচি গ'ল তাই ইয়াত বিহু মাৰিবলৈ যাব লাগে ইয়াত বিহু মাৰিবলৈ খালি মই আছোঁ তাই আছে আমাৰ টিকলে বিহু সাজু পিন্ধি আছে ভাগিনীজনীক পিন্ধাই দিছোঁ তাইতো খুলিয়ে পেলালে লাজতে আৰু কোনো নাই কেনেকৈ বাৰু বিহু মাৰিবলৈ যাওঁ ওচৰৰ ছোৱালী থাকিলে নহ'ব ন সিহঁতেওতো মাৰিব লাগিব তাইক এতিয়া বিহু গাবলৈ লাগে বিহু মাৰিবলৈ লাগে বৰ ধুনীয়াজনী লাগিছে তাইক চাই দিয়ে এইফালে এবাৰ বৰ ধুনীয়া লাগিছে তাইক দেখিবলৈ আৰু হেৰি মাৰ বাৰ্থডে সেয়া কেক নাকাটো নহয় ৰাতিলৈ প্ৰসাদ কেইটামান দিম আৰু ন নিয়মটো কৰিম আৰু তাই কৈছিলে ভণ্টিয়ে কৈছিলে কেক এটা অনা কথা মায়ে নাকাটে মোক কালিয়ে মায়ে লাষ্ট কৰে মোক কালিয়ে কৈ পঠাইছে বোলে কেক চেকৰ ব্যৱস্থা নকৰিবা বুলি সেইকাৰণে কেক নানিলোঁ আৰু এইফালে এজনী আছে আমাৰ আজি বাৰ্থডে গাৰ্লজনী লাষ্ট কুইয়া বাৰ্থডে গাৰ্ল ইমান লাষ্ট কৰে নহয় মায়ে বৰ লাষ্ট কৰে পাই নহ'ল আইতাই বৰ লাষ্ট কৰে ন আইতাই ইমান লাজ কৰে নহয় তাকে আজি হেৰি কেক নাকাটো বুলি ক'লে আৰু মায়ে সেইকাৰণে কেক চেক নানিলোঁ আৰু চুনীয়ে মোক এতিয়াও কৈছিলে আৰু কেক কটা লৈ পেলাই বাৰু বয়সৰ কি কথা আছে ন বুঢ়া ডেকা চবেই কেক কাটিব পাৰে মায়ে প্ৰসাদ দিম বাৰু প্ৰসাদেই দিব বোলে কেক চেক নাকাটে আৰু মা তুমি আজি মুগা কাপোৰ এযোৰ পিন্ধি ল'ব পাৰিলা আছিলে ন মায়ে আজি মুগা কাপোৰ এযোৰ পিন্ধিব পাৰিলে হয় বাৰ্থডে বুলি মা গা বেয়া আৰু কালি চেলাইন লৈছোঁ ক'বলৈ পাহৰি আছোঁ কালি একদম মাৰ অৱস্থা বেয়া কালি আহিছিলোঁ নহয় ঘৰলৈ আহি পেলাই সেই মাক চেলাইন দি পেলাইহে গৈছোঁ চেলাইন টেলাইন দি পেলাই না চেলাইন দি পেলাইহে গৈছোঁ চেলাইন এটা লৈ পেলাইহে ভাল হৈছে তাৰপিছত চেলাইন লৈ পেলাই আকৌ এবাৰ তাতো গৈছিলে গৈ পেলাই ভাত পানী খালেগৈ মায়ে মাংস চাংস নাখালে আৰু ক'ৰবাত মাছ খালে কালি হাঁহ চাহ চব আছিলে হাঁহ তাৰপিছত কয়লাৰ খাচী চব আছিলে কিন্তু মায়ে নাখালে এই অকল টেঙা তৰকাৰী বনাই দিলোঁ মাছে সেয়াকৈ খালে চেলাইনটো দিয়াৰ কাৰণেহে যাব পাৰিলে আৰু ময়ো মানে সেইটো কাৰণে চেলাইনটো দিলোঁ নহ'লে জানো যে উঠিব নোৱাৰিব বুলি তাৰপিছত সেইকাৰণে চেলাইনটো দিলোঁ আৰু সেইকাৰণে দি পেলাই লৈ গৈছোঁ আৰু তাৰপিছত যেতিয়া ভাত পানী খাই গুচি আহিলে থাকিবলৈ গ'লোঁ নাথাকিলে কালি ইমান বতৰ বেয়া আছিলে থাকিবলৈ গ'লোঁ কিন্তু নাথাকিলে গুচি আহিলে দেহা মানুহে দেখিছোঁ নাই চাওঁ কি কৰি আছে আমাৰ দেহা মানুহে বহি লৈ পেলাই সেই মোবাইলত তাৰ আগৰ ভিডিঅ' চাই আছে আমাৰ দেহা মানুহে এইজনে এতিয়া সুধি আছে আমাৰ দেহা মানুহে কি কৰি আছে দেহা মানুহে কি কৰি আছে সেয়া দেহা মানুহে কি কৰি আছে তাই এতিয়া কাপোৰেই নুখুলে নহয় বিহু মাৰিবলৈ যাব বোলে হয়নে তুমি বিহু মাৰিব যাবা কাপোৰ খুলি দিবলৈ লৈছোঁ এতিয়া কাপোৰো নুখুলে বোলে বিহু মাৰিবলৈহে যায় তাই ময়ো খোলা নাই পিছে খুলিম আৰু লাহেকৈ কিবা কাম এটা আছে কিবা কাম মানে ৰিলছ এটা বনাবলৈ আছে তাকে বনাই লওঁ বনাই মেলি পেলাই কাপোৰ খুলিম আৰু নাই যোৱা তাইও আজি কাপোৰ পিন্ধিয়ে তেনেকৈহে আলহী শুশ্ৰূষা কৰি তাই নাচিবলৈ সময় বনাই অথনিৰ পৰা তাই কাপোৰ কানি পিন্ধি ইমান গৰম লাগে মুগা কাপোৰ পিন্ধিলে বহুত গৰম লাগে ন ইমান দেহা মানুহে কিবা খাই আছে হ'ল তাই নিজৰ কথাই সুধি আছে দেহা মানুহে কি কৰি আছে দেহা মানুহে কি কৰি আছে আমিও নাচিছোঁ দেই হুঁচৰি গোৱা আহিছিলে বিহু মাৰিবলৈ দিলোঁ সিহঁতে একে নিজৰ ঠিকছে নাচিছোঁ আজি হেঁপাহ পলোৱাই নাচি দিলোঁ মোৰ ইমান আশা আছিলে নাচিমকৈ ভাবি আছিলোঁ ন নাচিম বুলি আজি দিলোঁ নাচি পেলাই মই ভাবি আছিলোঁ ক'তনো হুঁচৰি গাবলৈ যাম বুলি এজনী আকৌ নাচিবলৈ ক'লোঁ তাই নানাছিলে তাই নাচিবলৈ ৰেডি হৈ আছে এতিয়া আকৌ নানাছিলে নাচিব পাৰে ভিডিঅ' বনাবলৈ লাগিলে সেইকাৰণে তাই নাচিবলৈ নাপালে মই নাছিলোঁ ময়ো নাছিলোঁ আমাৰ ছোৱালীও নাছিল আজি হেঁপাহটো পলালে অকণমান আমাৰ ভকতনী বাইদেউ প্ৰসাদ ৰেডি কৰি আছে ধূপ ধূনা জ্বলালে ভগৱানৰ ওচৰত ন চুনো এতিয়া প্ৰসাদ ৰেডি কৰিছে আমাৰ আৰু এই গোটেই আৰু চব এই কৰে মা হয় মায়ে কৰিব নহয় এই কৰে মই মানে এইবিলাকত ইমান এক্সপাৰ্ট নহয় তাই এক্সপাৰ্ট চুৱনি লৈ গামোচা চামোচা লৈ একদম ধুনীয়াকৈ নিয়মকৈ তাই সেই বেংগলৰতো তাই একদম পূৰা ধুনীয়াকৈ এইবিলাক নিয়ম চিয়ম কৰে ন এই আমাৰ গাঁও হুঁচৰি মানে গোটেই পানীখিনি আহিছে যে আমাকো লগ হৈছে মই নাযাওঁ পাই আমাৰ চুনু যাব এইজনী একে ওলালে তাই হুঁচৰি নাই কটা হুঁচৰি গোৱা চব আমাৰ এই আকৌ ওলালে হুঁচৰি গাবলৈ
দিন হ'লে খালি মুগা কাপোৰ পিন্ধি ওলালে এবাৰ এয়া মুগা মেখেলা পিন্ধিছে বাৰু ওলাইছে তাই যাব বোলে মই নাযাওঁ নাই ৰাতিখন ভাগৰ লাগিছে এনেই যাওক আৰু তাই গুচি যাবগৈ আকৌ নেক্সট ইয়েৰটো বিহু ফাইনেল আকৌ ঠিক নাই ন সেইকাৰণে বোলো যাওক মাৰিয়ে থাকিম সেইকাৰণে থাকিম ন তাই মামি আৰু এইফালে দেখিছেনে আমাৰ পোৱালি শুই থাকিলে মাক আছেই নে নাই নে তাক খবৰে নাই ভাত কেইটামান খুৱাই দিলোঁ খুৱাই পেলাই এতিয়া শুই থাকিলে খোৱাৰ পিছত তাই মাক থাকিলে মানে কি হয় যেতিয়া মানে মই আহোঁ ন তাই মাককো ইমান নিবিচাৰে ভণ্টিয়ে জানে মানে সেইটো কথা সেইকাৰণে তাই আৰামছে ওলাই পেলাই যাব পাৰিছে আৰু বিহু মাৰিবলৈ তাৰপিছত তাই সেয়া আমনি কৰিছিলে ভাত কেইটামান খুৱালোঁ খুৱাই পেলাই এতিয়া কাণত ল'লোঁ যে শুই থাকিলে কিন্তু বিচনা পৰিলে নুশুৱে সাৰ পাই যাব তাৰপিছত মাও সেয়া ভাত বনাই আছে আজি মাংস আনিছে মাৰ বাৰ্থডে যে সেইকাৰণে বাৰ্থডে স্পেচিয়েল মাংস আনিছে আৰু মাংস বনাই আছে তাৰপিছত ময়ো আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ কেনেকুৱা পালে জনাব ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোক সকলোকে পুনৰবাৰ ৰঙালী বিহু বহুত বহুত শুভেচ্ছা জনাই ঠিক আছে তেনে সকলোকে বাই বাই